কৰিছোঁ পঢ়াইসকল আপোনালোকে ইয়াত বহি আছে বহুত সময় হৈ গ'ল আপোনালোকে সবেই ভালে আছে সুস্থ আছে ভালে আছে আজি যে আপোনালোকে ইয়াত আহি উপস্থিত হ'ব পাৰিছে তো কিহৰ কাৰণে আপোনালোকে উপস্থিত হৈছে আজি ইয়াত যে আমাৰ হাগ্ৰামা মহিলাৰী দেৱ আহি উপস্থিত হৈছে তেখেতৰ প্ৰতীক চিহ্ন কি নাঙল তেখেতৰ দলৰ নাম কি BPF তো আপোনালোকে নিশ্চয় মই ভাবিছোঁ যে আজি আপোনালোকে যিভাৱে হিল দল ভাঙি ইয়াত উপস্থিত হৈছে ই বিশেষকৈ আমাৰ মাতৃসকল ইয়াত আহি উপস্থিত হৈছে তাতে আমি আজি প্ৰমাণ কৰি দিছে আপোনালোকে আমি ফাইনেল হৈ গৈছোঁ যে দুটা সমষ্টিয়ে আমি জিকি গৈছোঁ যোৱাকালি যিটো ইলেকশ্যন হৈ গ'ল সেই ইলেকশ্যনত ইতিমধ্যে খালি আমাৰ ৰিজাল্টটোহে বাকী আছে 2ৰ পৰা 2.5 লাখ ভোটত আমি জিকি আছোঁ ৰাইজসকল 2ৰ পৰা 2.5 লাখ ভোটত তো এতিয়া কথা হ'ল অহা 7 তাৰিখত আমাৰ এই 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি নিৰ্বাচন হ'বলৈ গৈ আছে তো আপোনালোকৰ আমাৰ মনৰ ভিতৰত